এভৰিৱান প্ৰতীক্ষা কিটচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাছৰ মুৰিঘণ্ট এটা ৰেচিপি। এইটো ৰেচিপি খাবলৈ বহুত টেষ্টি হয়, বেংগলী ষ্টাইলৰ ৰেচিপি হয়। চ' ব'লকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই ইয়াত বাহু মাছৰ মাথা লৈছোঁ। আপোনালোকে যিকোনো মাছৰ মাথা ল'ব পাৰে। দুটা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, কাজু লৈছোঁ, খিচমিচ লৈছোঁ, নহৰু আদা লৈছোঁ, 3টা জলকীয়া লৈছোঁ। এতিয়া মই এটা মিক্সিং জাৰ লৈ লৈছোঁ। ইয়াত নহৰু, আদা আৰু কেঁচা জলকীয়া 3টা দি এটা ধুনীয়া পেষ্ট বনাই ল'ম। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি বেছি কম কৰিব পাৰে। ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এইখিনি আপোনালোকে খুন্দিও ল'ব পাৰে। আমাৰ খুন্দা হৈ গৈছে। মিক্সিত ধুনীয়া পেষ্ট এটা বনাই ল'লোঁ। কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে। ইয়াত মই অলপমান পানী দি পেলাই এটা পেষ্ট বনাই লৈছিলোঁ। ইয়াত এচামুচ হালধি গুড়ি, 1 চামুচ হালধি গুড়ি দিছোঁ, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ৰেড চিলি পাউডাৰ। আপোনালোকে ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰো ইউজ কৰিব পাৰে। এচামুচ চেনি দিছোঁ। চেনি দিলে এটা মিঠা মিঠা টেষ্ট আহে, সেইকাৰণে চেনিটো স্কিপ নকৰিব। এতিয়া আধা গিলাচ সমানৰ পানী দি মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। এইদৰে যদি আপোনালোকে মছলাখিনি মিক্স কৰে নহয়, তেতিয়াহ'লে মছলাখিনি পুৰি নাযায় আৰু বিৰাট ধুনীয়া এটা টেষ্ট ওলায় মছলাখিনিৰ পৰা। কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে, বেছিকৈ পনীয়া কৰি নেপেলাব। ইফালে এটা মিডিয়াম চাইজৰ আলু বইল কৰি লৈছোঁ। আপোনালোকে আলুৰ পৰিমাণটো বঢ়াই দিব পাৰে। 50 গ্ৰামমানৰ সমান কণ জহা চাউল লৈছোঁ। আপোনালোকে জহা চাউলৰ সলনি বেলেগ চাউলো ইউজ কৰিব। এতিয়া কেৰাহী এটা গৰম কৰি তাত 3 পৰা 4 চামুচ সমান মিঠাতেল দি ভালদৰে গৰম হ'বলৈ দিছোঁ। তাত আধা চামুচ জিৰা দিছোঁ, এখিলা তেজপাত মাজেদি ফালি দিছোঁ। লৰাই দিম গোটেইখিনি। এতিয়া ইয়াত স্লাইচ কৰি কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই দিম যেতিয়ালৈকে পিঁয়াজৰ গাত এটা গল্ডেন ব্ৰাউন কালাৰ আহি নাযায়, তেতিয়া পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰি ল'ব। এতিয়া দেখিছেনে পিঁয়াজখিনি গাত ধুনীয়াকৈ এটা গল্ডেন ব্ৰাউন কালাৰ টাইপ আহি গ'ল। এতিয়া ইয়াত চাউলখিনি দি দিছোঁ। চাউলৰ পৰিমাণটো আপোনালোকে বেছিকৈ বঢ়াই নিদিব, নহ'লে টেষ্টটো বৰ এটা ভাল নহয়। লৰাই দিম গোটেইখিনি। 1 মিনিট সময়ৰ কাৰণে ভাজি ল'ম। এইদৰে 1 মিনিটমান ভজাৰ পিছত কাটি থোৱা আলুখিনিও ইয়াতে দি দিছোঁ। এইদৰে গোটেইখিনি মছলা আলুৰ লগত এইদৰে ভাজি থাকিম 2 মিনিট সময়ৰ কাৰণে। ধুনীয়াকৈ মিক্স কৰি ল'ব পিঁয়াজখিনিৰ লগত আলুখিনি। ইয়াত 2 মিনিট পিছত মই গুলি থোৱা মছলাখিনিও ইয়াতে দি দিছোঁ। ভালকৈ গোটেইখিনি ভালদৰে লৰাই দিব।
এতিয়া মছলাখিনি অলপমান বাতিটোত যে লাগি আছিলে অলপমান পানী দি পেলাই বাতিটোতখিনিৰ পৰা মানে দি দিব, তেতিয়া মছলাখিনি ৱেষ্ট নহয় এইদৰে দিলে। এতিয়া গোটেইখিনি ভালদৰে ভাজি থাকিম, গেছটো মিডিয়াম কৰি। আপোনালোকে মছলাখিনি ভজাৰ ওপৰতে ভাজিকণৰ টেষ্টটো নিৰ্ভৰ কৰিব। এইদৰে 4 মিনিটমান ভাজি ল'ম। তাৰপিছত কাটি থোৱা বিলাহীটো ইয়াতে এড কৰি দিছোঁ। এইটো বিলাহী যেতিয়ালৈকে কোমল হৈ নাযায় তেতিয়ালৈকে ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিব, কাৰণ আমি আগতে ইয়াত নিমখ ব্যৱহাৰ কৰা নাছিলোঁ। নিমখ দিলে বিলাহীখিনি সোনকালে গলি যায়। ইয়াত 10টামান কাজু দিব আৰু 5টামান খিচমিচ দিব, তেতিয়া টেষ্টটো খুব ভাল আহে। গোটেইখিনি ফ্ৰাই কৰি ল'ব। যেতিয়া মছলাখিনিৰ পৰা তেল এৰিব ধৰিছে দেখিছেনে? ইয়াত মই এতিয়া মাছৰ মাথাখিনিও দি দিছোঁ, 2টা, যিটো ফ্ৰাই কৰি লৈছিলোঁ। লৰাই দিব ধুনীয়াকৈ। এতিয়া মই ইয়াত 1 গিলাচৰ সমান গৰম পানী দিছোঁ। গ্ৰেভিটো আপোনালোকে যিমানখিনি বিচাৰে পানীটো সেই অনুসৰি দিব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। গেছটো এতিয়া হাই কৰি দিব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব, যাতে মছলাখিনি গোটেইখিনি ধুনীয়াকৈ লাগি যায়। এতিয়া ঢাকোনখন মাৰি 5 মিনিটমান সময়ৰ কাৰণে গোটেইখিনি উতলিব দিম। 5 মিনিট পিছত দেখিছেনে উতলিব ধৰিছে। ইয়াত 1 চামুচ গৰম মছলা দিছোঁ আৰু লৰাই দিম গোটেইখিনি ভালদৰে। এতিয়া আকৌ ঢাকোনখন মাৰি 5 মিনিট সময়ৰ কাৰণে দিম। 5 মিনিটৰ পিছত ধুনীয়াকৈ উতল আহিছে। এতিয়া 1 চামুচ ঘিউ দিছোঁ। ঘিউ দিলে নহয় ইয়াত টেষ্টটো খুবেই ধুনীয়া হয়, বিৰাট টেষ্টি হয় খাবলৈ। ধুনীয়াকৈ লৰাই দিব। এয়া ঘিউখিনি দিয়াৰ পিছত মই আকৌ 2 মিনিটৰ কাৰণে ঢাকোনখন লগাই দিম। 2 মিনিট পিছত আমাৰ মুৰিঘণ্টখিনি ৰেডি হৈ গ'ল, দেখিছেনে? ধুনীয়াকৈ ডাঠ হৈ গৈছে আৰু কনচিষ্টেঞ্চিটো এনেকুৱাই হ'ব লাগে। আপোনালোকে ইমানখিনি কৰিব। আলুখিনিও সিজি গৈছে, ইয়াত বিলাহীখিনিও সিজি গৈছে, ধুনীয়াকৈ হৈ গ'ল। যদি আজি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে হ'লে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ। থেংকছ ফৰ ৱাটছিং মাই ভিডিঅ'। বাই বাই।